নমস্কাৰ বন্ধু-বান্ধৱীসকল মই আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পিছে মই মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পিছে মাহঁতৰ ঘৰলৈ ওলাই যোৱা আগমুহূৰ্তত আচলতে আমাৰ ঘৰৰ ওচৰতে হৈ যোৱা খেল এখনত আমাৰ বায়ে দ্বিতীয়টো পুৰস্কাৰ পাইছিল আৰু মই ঘৰলৈ যাম বুলি ক'লত বায়ে ক'লে তই পুৰস্কাৰটো লৈ আহিবি, মই আৰু নাযাওঁগৈ। সেই বুলি ক'লত মই এয়া ঘৰৰ ওচৰৰ দোকানখনৰ পৰা পুৰস্কাৰটো লৈ গ'লোগৈ আৰু দ্বিতীয় পুৰস্কাৰ বৰ ধুনীয়া মিক্স পাটৰ কাপোৰ এযোৰ দিছে আৰু কাপোৰযোৰ কিন্তু খুব ধুনীয়া লাগিছে কালাৰৰ সৈতে। আৰু আচলতে হ'ল আজি আমাক মাহঁতে ভাত খাবলৈ মাতিছিলে। এয়া খেলত মুৰ্গী এটা পাইছিলে, তাকে আজি খাওঁ বুলি মাতিলে আৰু মানুহজনে কাটি কুটি দিলেগৈ আৰু তাই কামৰ পৰা আহি কাপোৰযোৰ চাইছেহি। কাপোৰযোৰ তাই খুব ভাল দেখিছে আৰু তাইকো ভাল দেখিব, ছোৱালী মানুহ যিহেতু পিন্ধিলে ভাল দেখিব এইযোৰ কাপোৰ। মই কৈছোঁ পিন্ধিবি বোলো, বিয়াই চিয়াই বোলো চিলাই ল'বি। তাৰপাছতে এয়া আকৌ আমাৰ দেউতাই পাছফালে এয়া সৰু সুৰাকৈ কিবা কিবি খেতি লগাইছে। দিনে দিনে বয়সো হৈ আহিছে যিহেতু এইবোৰকে কৰি মেলি থাকে আৰু মায়েও পিছে লগত সহায় কৰি নিদিয়া নহয়, দিনটো এইবোৰতে ব্যস্ত হৈ আছে, কামো কৰেগৈ বাৰু পিছে দেই। তাৰপাছতে মই এয়া মুৰ্গী মাংস বনালোঁ। মায়ে ক'লে মাংসকণ তই বনালে বোলে খাই ভাল লাগে, নিজেনো সদায় কিমান বনাই খাম। সেইটো হয়, পিছে ঘৰতো মই বনাই থাকিব লগা হয়, তথাপিতো মাহঁতে ক'লে মানেতো কেনেকৈনো মানা কৰোঁ। তাৰপাছতে কলমৌ ভাজিলে, মাছো বনালোঁ, পিছে ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এয়া লাহেকৈ সন্ধিয়া হ'ল, ভাত পানী খাই বায়ে ধুনীয়াকৈ লাইট চাইট জ্বলালে আৰু আগফালে আকৌ খেল হৈ আছিল। দেখিছেনে কি বস্তু পালোঁ, এয়া দুইজনীয়ে মিলি পাইছোঁ আকৌ দেই। মুৰ্গীও পালে বায়ে আকৌ এটা। আৰু ঘৰলৈ আহিলোঁ, আহি পিনি এয়া ফটকা ফিফি কলগছ কিবাকিবি আছিলে সেইখিনি জ্বলাই মেলি আদায় কৰি ল'লোঁ। মোৰ পিছে ফটকা বম ফুটাবলৈ খুব ভয় লাগে, বেটাৰ লগত এইটোহে ফুটাব পাৰোঁ আৰু এইটো ফুটাই ভাল লাগে, এইটো শব্দটো শুনকচোন। বাৰু আজি ভিডিঅ'টোত ইমানতে সামৰণি মাৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ এটা নিশ্চয় কৰিব। তেনেহ'লে বাই।